हाय एवरीवन सुकुस किचनলৈ স্বাগতম। আজি এটা ৰেচিপি লৈ আহিছো, সেইটো হৈছে পিয়াজৰ পেটিছ। বলক মূল ৰেচিপিটোলৈ যাওঁ। এতিয়া পেটিছ বনাবৰ কাৰণে প্ৰথমতে আমি এয়া ময়দা লৈ লৈছো 1 কাপ, মেজাৰিং কাপে 1 কাপ ময়দা লৈছো। আৰু ৰিফাইন্ড অইল লৈছো মইন দিবৰ কাৰণে 3-4 চামুচ মান জোখৰ। প্ৰথমতে এতিয়া আধা দি লৈছো আৰু এটো নিমখটো অকণমান আধা চামুচ। এতিয়া এখিনি মিক্স কৰি ল'ব লাগিব। মইন দিবৰ কাৰণে তেল আৰু নিমখ এই গোটেই বস্তুখিনি এনে ধৰণে মিক্স কৰি ল'ব লাগিব। এয়া ময়দা ধুনীয়াকৈ মইন দিয়া হৈ গৈছে। একদম ময়দা একেবাৰে লগত পুৰা মিলি গৈছে তেলটো। এতিয়া অকণমান কুহুমীয়া গৰম পানী দি অকণমান গৰম পানী লৈছো। অলপ অলপকৈ দি ৰুটি আৰু নহলে পুৰি এনে ধৰণে টাইপৰ সেই ডো এটা তৈয়াৰ কৰি ল'ব লাগিব। ৰুটি বনাব জোখৰ ৰুটি বা পুৰি। এয়া আমাৰ চফ্ট ডো ধুনীয়াকৈ তৈয়াৰ হৈ গৈছে। ইয়াতে অকণমান পাতলকৈ ৰিফাইন্ড অইল অকণ এনেকৈ সানি পেলাই 10 মিনিটমানৰ কাৰণে ঢাকি ৰাখি দিম। এতিয়া আমি এই পেটিছত দিবৰ কাৰণে ষ্টাফিংটো তৈয়াৰ কৰি লওঁ। এতিয়া ষ্টাফিংটো তৈয়াৰ কৰি ল'ব লাগিব। তাৰ কাৰণে এতিয়া প্ৰথমতে কেৰাহী এখন পাতি দিছোঁ গেছত। কেৰাহী অলৰেডি গৰম হৈ গৈছে। এতিয়া 1 চামুচ 2 চামুচ জোখৰ তেল দিছোঁ। এয়া ৰিফাইন্ড অইল দিছোঁ। তেলটো গৰম হ'লে তেল গৰম হৈ গৈছে। এতিয়া আমি এই কাটি থোৱা পিঁয়াজখিনি মিডিয়াম সাইজৰ 2টা পিঁয়াজ কাটি লৈছোঁ মিহি মিহিকৈ। এইখিনি এতিয়া দি দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ব লাগিব। ইয়াৰ লগতে এই কাটি থোৱা 2টা কেঁচা জলকীয়া দিছোঁ, সৰু সৰুকৈ কাটি থৈছিলোঁ। পিঁয়াজৰ লগতে একেলগতে দি দিছোঁ। পিঁয়াজখিনি সোনকালে কোমল হ'বৰ কাৰণে ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ। অকণমান ৰঙচুৱা হোৱাৰ পিছত আমি ইয়াত মছলা এড কৰিম। পিঁয়াজ ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াৰ লগত আমি এতিয়া মছলাটো এড কৰিম।
হালধি গুড়ি অকণমান দিছোঁ, জলকীয়া গুড়ি আধা চামুচ দিছোঁ, ধনিয়া গুড়ি আধা চামুচ দিছোঁ, গৰম মছলা আধা চামুচ আৰু আমচুৰ পাউডাৰ আধা চামুচ। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰিব লাগিব। আমাৰ এই পিঁয়াজৰ ষ্টাফিংটো অকণমান ভাজি ল'ব লাগিব, মছলাটো অকণমান। এতিয়া পিঁয়াজ ভাজা হৈ গৈছে, ষ্টাফিং আমাৰ ৰেডি হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিম। এতিয়া আমি ৰুটিখিনি বেলি লওঁ। আমাৰ ডো ৰেডি হৈ গৈছে। এতিয়া এনেধৰণে ৰোল কৰি লওঁ। এতিয়া সৰু সৰুকৈ ৰুটি আকাৰত বনাই ল'ব লাগিব। সৰু সৰুকৈ লাডু বনাইছোঁ। অকণমান ময়দা এনেকৈ ওপৰত ছটিয়াই লৈছোঁ। আৰু ৰুটিটো গোল ইমান একেবাৰে গোল নহ'লেও হ'ব, ৰুটি আকাৰত হ'লেই হ'ল। ধৰণে আৰু এটা বনাই আছোঁ। একেধৰণে মই গোটেইকেইটা বনাই ল'ম, বনাই পেলাই দেখাই আছোঁ। এই ধৰণে আমি গোটেইখিনি ৰুটি বনাই ল'লোঁ। একদম কিমান পাতলাকৈ বনাইছোঁ, দেখিছে। এতিয়া এইখিনি এনেকৈ ময়দা অকণমান সানি ল'ব লাগিব। তাৰপিছত এখন এখনকৈ দি দিব লাগিব ইয়াৰ ওপৰত। এনেধৰণে গোটেইখিনি বনাই ল'ম। এনেকৈ ময়দা সানি সানি দিব লাগিব। ময়দা সানি এনেকৈ ইখনৰ পিছত সিখন এনেকৈ জাপি দিব লাগিব। এনেধৰণে এতিয়া ওপৰৰ ভাগটোতো এনেকৈ ময়দা এনেকৈ লগাই দিব লাগিব।
তো তলৰ ভাগটো লুটিয়াই দিলোঁ এনেধৰণে। এতিয়া এইটো টাইপত এনেধৰণে এটা ৰোল বনাম। এনেকৈ মেৰিয়াই মেৰিয়াই এনেধৰণে ৰোল বনাম। এনেকৈ ৰোল বনাই এতিয়া এনেধৰণে ৰোল হ'ল। এতিয়া সৰু সৰুকৈ পিচ পিচকৈ টুকুৰা কৰি দিম। এতিয়া এইখিনি এইটো ধৰণে বাকীকেইটাও এনেধৰণে লৈ ল'ম। লৈ পেলাই অকণমান ময়দা ওপৰত ছটিয়াই দিব লাগিব। দি পেলাই আকৌ ৰুটি আকাৰত বনাব লাগিব। অলপ পাতলা কৰিব লাগিব, বেছি পাতলা কৰিব নালাগে। ইমান ডাঠো নহয়, ইমান পাতলাও নহয়, এনেধৰণেই কৰিব লাগিব। এতিয়া এই কিনাৰৰ ছাইডকেইটা কাটি দিব লাগিব। যিখিনি ধৰক বেকা হৈ আছে সেইখিনি বস্তু কাটি দিব লাগিব। এতিয়া আমাৰ ষ্টাফিংটো এয়া ৰেডি হৈ গৈছে, ঠাণ্ডা হৈ গ'ল। এতিয়া এইখিনি এতিয়া চামুচখনে এয়া 1 চামুচ দি দিছোঁ আৰু 1 চামুচ দি দিম। বেছি দিলেও আকৌ ফাটি যাব, সেইকাৰণে অকণমান কমাই দিওঁ। এইদৰে এনেধৰণে চিল কৰি দিব লাগিব। একে টাইপতে মই গোটেইকেইটা বনাই পেলাই দেখাই আছোঁ।
এয়া গোটেইকেইটা পেটিছ এয়া ৰেডি হৈ গ'ল, দেখিছে কি সুন্দৰ হৈছে। এয়া ধুনীয়াকৈ এয়া পেটিছ ৰেডি কৰি ল'লোঁ। আৰু আগতীয়াকৈ মই কেৰাহী এখন পাতি দিছোঁ আৰু তেল দিয়া হৈ গৈছে, তেল গৰম হৈ গৈছে। তেলটো বেছি মানে গৰম হ'ব নালাগিব, একদম কম হিটত। এতিয়া আমাৰ পেটিছটো দি দিম এটা এটাকৈ। এনেকুৱা আন্দাজতে দিব লাগিব। এইটো তেলৰ হিটটো বেছি হৈ থাকিলে মানে পেটিছটো জলদি ওপৰটো পুৰি যাব আৰু ভিতৰটো কেঁচা কেঁচা ভাৱ হৈ থাকিব। সেইটো কাৰণে জুই ফ্লেমটো একদম ল' কৰি দিব লাগিব। এয়া পিঁয়াজৰ পেটিছ একদম সহজভাৱে বনাইছোঁ। আপোনালোকে ৰেচিপিটো ট্ৰাই কৰি চাব, সহজভাৱে ঘৰতে বনাই পেলাই খাব পাৰিব আৰু ল'ৰা ছোৱালীকো বনাই দিব পাৰিব। এয়া আমাৰ পেটিছ ভাজা হৈ গৈছে। এইকেইটা এতিয়া প্লেট এখনত নমাই দিম। নেক্সট কেইটা এনেধৰণে দি দিম। একদম জুইৰ ফ্লেমটো একদম ল' কৰি থৈছোঁ, তেতিয়াহে মানে ভালদৰে হ'ব। এতিয়া এইখিনি এটা ছাইড 2 মিনিটমান সময় এনেধৰণে থাকিব লাগিব। তাৰপিছত 2 মিনিটৰ পিছত নেক্সট ছাইডে আকৌ লুটিয়াই দিম। আমাৰ এয়া পেটিছ ৰেডি হৈয়ে গৈছে, ভাজা হৈ গৈছে। এয়া অথনি এটা কথা ক'বলৈ নহ'লে, এই পেটিছটো যেতিয়া ষ্টাফিংটো ভৰাই তেতিয়া এই কিনাৰত পানী দি অকণমান মানে ছাইডকেইটা অকণমান ভিজাই ল'ব লাগে, তেতিয়া জইনটো এনেধৰণে ভাল হয়। যদি মানে জইনটো ভালদৰে মৰা নাযায়, মই প্ৰথমতে এটা মানে মাৰিছিলোঁ, পানী দি হেৰি কৰি লোৱা নাছিলোঁ, এনেধৰণে খুলি যায় এনেধৰণে। সেইটো কাৰণে এই কিনাৰে কিনাৰে পানী লগাই ল'ব লাগে। তাৰপিছত এইটো এনেকৈ চিপকাই দিব লাগে। এতিয়া বস্তুটো কি হয়, এনেধৰণে জইন হৈ যাব। পিছত আকৌ কোনোবা ভিউৱাৰ্ছে বনালে পিছত ক'ব যে এই জইনটো খুলি খুলি গৈছে। সেইটো কাৰণে কৈ দিছোঁ, মই অথনি ক'ব পাহৰি গ'লোঁ। এতিয়া আমাৰ এয়া পেটিছ ভাজা হৈ গৈছে। এতিয়া ছাৰ্ভ কৰি দেখাই আছোঁ। এয়া আমাৰ পেটিছ ৰেডি। এয়া গ্ৰীণ চাটনি আৰু এয়া টমেটো চাটনি চচ। এয়া পেটিছ কি ধুনীয়া হৈছে। পিঁয়াজৰ পেটিছ দেখিছে কি সুন্দৰ হৈছে। এনেধৰণে ঘৰতে বনাই খাব পাৰিব। ৰেচিপিটো ট্ৰাই কৰি চাব আৰু এই হোটেল বেকাৰীৰ দৰে এনেধৰণে ঘৰতে বনাই পেলাই খাব পাৰিব।
ৰেচিপিটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষতে থকা বেল আইকনটো ক্লিক কৰিব। মই বনোৱা সকলো ভিডিঅ' সোনকালে আপোনালোকৰ ওচৰত পहुঁচি যাব। ধন্যবাদ।